Hey guys, welcome to my YouTube channel. আজি মই আপোনালোকক আমাৰ গাঁৱৰ এখন বিদ্যালয়ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আজি কোনো উৎসৱ যিহেতু বিদ্যালয়খনৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো কেনেধৰণৰ কাৰ্যসূচী হাতত লৈছে সকলো দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। গুণোৎসৱত প্ৰত্যেকখন বিদ্যালয়ে একোজন বিশেষ শিক্ষক আহে। তেওঁ বৰ্তমান আহি উপস্থিত হৈছে। তেওঁ আগুৱাই আনিবলৈ আমাৰ বাইদেউহেঁতি আগবাঢ়িছে দেখুৱাই আছোঁ সকলোৱে চাওক। ফুটবল ক্ৰিকেট খেলা হয় মানে 15 আগষ্টত একেলগে সোমাবা আকৌ তুমি তুমি নডেল নহয় জানো বেজটো নাই প্ৰাৰ্থনা সভাৰ কাৰ্যসূচী চলি আছে।
নোলোৱা হৈ গৈছোঁ আজি বিদ্যালয়খনৰ আপোনাৰ অভিভাৱক হিচাপে আপোনাৰ মানে আজি যে গুণোৎসৱ পাতিছে তাৰ মতামতৰ বিষয়ে অলপ কওকচোন। আচলতে যুগৰ পৰিৱৰ্তন আচলতে চৰকাৰে এইটো ভাল পদক্ষেপ লৈছে কাৰণ গুণোৎসৱৰ যোগেদি এখন বিদ্যালয়ৰ মানদণ্ড কিমান উন্নত হ'ব বা তেওঁলোকৰ বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে পঢ়োৱা ক্ষেত্ৰত কিমান আগবাঢ়ি গৈছে বা কিমান এডভান্স হ'ব পাৰিছে এইখিনি তাৰ এটা ফলাফল গোটেই বস্তুটো তাতে ধৰা পৰিব বা দেখা দিয়া হ'ব। গতিকে এইটো ভাল পদক্ষেপ চৰকাৰৰ কাৰণ প্ৰতি বছৰে বা কিমান বছৰ মই পাতে নাজানো কিন্তু গুণোৎসৱ পতাৰ এটা প্ৰয়োজন বৰ ভাল এটা পদক্ষেপ। তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ লগতে সমাজখনৰো অভিভাৱক হৈ পিনি মই কৈছোঁ যে চেতনাটো থাকিব যে মোৰ ল'ৰাটো পঢ়িবলৈ পঠিয়াইছোঁ যে কি কৰিছে এটা ভাল পৰ্যায় এটা আহি পৰে মই তাকে ক'ব খুজিছোঁ। ঠিক আছে তোমালোক কোন শ্ৰেণী? ফাইভৰ। আজি কেনেকুৱা লাগিছে গুণোৎসৱ? পঢ়া শুনা কেনেকুৱা চলিছে? আগতে মই ইয়াতে পঢ়ি যাওঁ নহয়, বহি চাওঁ নি চকীখনত? বহি চাওঁ ন? অমিতা হয় নাই গাচোন পকা পকা ফলবোৰ পেট ভৰাই খাওঁ আৰু হয় নেকি? আজি মই ফাইভত পঢ়া কথা লাগিছে। কোন শ্ৰেণী? চতুৰ্থ শ্ৰেণী। কেনেকুৱা লাগিছে আজি? ভালে লাগিছে। পঢ়া শুনা কেনেকুৱা চলিছে? আমাৰ এয়া কোন কোন বন্ধুই হয় নাই? খানা আনিছে আকৌ খানা দিম দে মাৰিবি দেই আমি এতিয়া চাহ শুনি আছোঁ দিবলৈ তুলি তুলি গৈ আছে। লাড়ু পিঠা ইটা চেনি দিয়া নে নিমখ দিয়া? গুড় দিয়া পিঠা মজা লাগিব খাই। আজিৰ দিনটোত বিশেষ এজন শিক্ষক আহিছে ধীমাংশু চুকা ছাৰ, তেওঁৰ সৈতে অলপ কথা পতা হওক আৰু উদ্দেশ্যৰ বিষয়ে জনোৱা হওক গুণোৎসৱৰ। NCERT লেভেলত মানে যোনটো আমাৰ SCERT এইটো NCERT লেভেলত নিবলৈ বিচাৰি আছে, সেইটোৱে মেইন কনচেপ্ট আৰু মানে নেশ্যনেল লেভেলত যোনটো চলি আছে NCERT লেভেল হয় হয় সেইটোৱে মেইন উদ্দেশ্য। ইয়াৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত প্ৰভাৱৰ বিষয়ে অলপ ক'ব নেকি? কেনেধৰণৰ প্ৰভাৱ পৰে গুণোৎসৱ? ছাত্ৰ ছাত্ৰীৰ ওপৰত এতিয়া মানে চব ফালৰ পৰা অলৰাউণ্ড পজিটিভ এফেক্ট এটাই আহিব প্লাছ ছাত্ৰ ছাত্ৰীৰ এফৰ্ট লাগিব। হয় অকল ছাত্ৰ ছাত্ৰীৰ এফৰ্ট হ'লেই নহ'ব, মানে অলৰাউণ্ড এফৰ্ট মানে চব শিক্ষক শিক্ষয়িত্ৰী বা গাৰ্জেন তাৰপিছত SMC এইটো কি আপোনাৰ কি বুলি কয় এইটো হা মাতৃগোট SMC সকলোৰে হেৰি লাগিব ঠিক আছে ছাৰ। মানে এইটো হোলচম এফৰ্ট একচুৱেলি। আৰু ইনফ্ৰা ডেভেলপমেণ্টো লাগিব তাৰ লগতে কো কাৰিকুলাৰ এক্টিভিটিছবিলাকো ডেভেলপ কৰিব লাগিব। অকল বোলে পঢ়া শুনাতেই গুৰুত্ব দিলোঁ সেইটোও নহ'ব, আমি খেলা ধূলাতো গুৰুত্ব দিব লাগিব। ফিজিকেল এক্সাৰচাইজ মেণ্টেল এক্সাৰচাইজ সেইবিলাকতো গুৰুত্ব দিব লাগিব, গোটেইখিনি আৰু। ছাৰ শিক্ষাগত অভিভাৱকসকলৰ অলপ কেনেধৰণৰ দায়িত্ব হ'ব লাগে আজিৰ দিনত অলপ ক'ব নেকি? কোনটো কথাটো?
মানে আজিকালি অভিভাৱকসকলে মোবাইল ফোন টেলিভিশ্যন এইবিলাকৰ পৰা কেনেধৰণৰ মানে অলপ আগতে খেলা ধূলা বেছিকৈ কৰিছিলে আজিকালি নকৰে এই বিষয়ে অলপ কেনেধৰণৰ মানে এতিয়া এইটোৰ লগততো টেকন'লজিৰ লগততো কপাপ কৰিবই লাগিব এতিয়া খেলা ধূলাৰ লগত এইবিলাক যিটো টেকন'লজি ডেভেলপমেণ্ট হৈ আছে সেইটো এটা পেৰেলেলি যাবই লাগিব এইবিলাকতো আৰু কম্প্ৰমাইজ ৱেইট কৰিব লাগিব আৰু ক্ৰিকেটো খেলিব লাগিব কম্পিউটাৰো চলাব লাগিব বা ফুটবলো খেলিব লাগিব সেই মোবাইলো চলাব লাগিব কাহিনী তেনেকুৱা আৰু সময় তেনেকৈয়ে দিব লাগিব ছাৰ আজি ইয়াত আহি কেনেধৰণৰ অনুভৱ হৈছে আপোনাৰ ভাল লাগিছে খুবেই ভাল লাগিছে ঠিক আছে ছাৰ ভাল লাগিলে অ'কে ধন্যবাদ তোমাৰ নামটো কি কি গগৈ নমস্কাৰ মোৰ নাম পৰিণা গগৈ অঁ পঢ়িছা নাই ভালকৈ পঢ়িছা এইটো অংগনবাদী ৰুম হয় এইবিলাক ষ্টুডেণ্টৰ কাৰণে মটিভেশ্যনৰ কাৰণে ইয়াত হৈছে নামটো কি নমস্কাৰ ডিম্পল গগৈ নমস্কাৰ ডিম্পল গগৈ শ্ৰী ডিম্পল গগৈ অংগনবাদীৰ শিক্ষয়িত্ৰী আপোনাৰ নামটো নমস্কাৰ মোৰ নাম মঞ্জু সন্দিকৈ অঁ আজি কেনেকুৱা লাগিছে আজি ভাল লাগিছে আমাৰ গুণোৎসৱৰ আমাৰ কাৰ্যসূচী এতিয়া আমাৰ যি পৰিছে ছাৰ আহি পালেহি হ'লে আমি সকলোৱে আদৰি আনি আমি অংশগ্ৰহণ কৰিছে চাগে ভিতৰত মেম খালি এতিয়া আমি অংগনবাদীত আছোঁ যে মানে তেনেকৈ ক'ব পৰা নাই হ'লেও তেওঁ কাৰ্যসূচী চলাইছে বুলি আশা ৰাখিছোঁ ভালেই হ'ব আজি কবিতা আবৃত্তি কোনে কৰিব তুমি কৰিবা কোৱা কবিতা আবৃত্তি এটা কৰা নমস্কাৰ মোৰ নাম সৰু গগৈ মই এটি কবিতা আবৃত্তি কৰিছোঁ কবিতাটোৰ নাম হৈছে কেকেটুৱা নাকান্দিবা তুমি পোৱালিটো আনিছিলোঁ দুপাছে বুলি বুঢ়াই ৰাখিছিলে মৰম চেনেহ কৰি খুৱাই দিছোঁ পোৱালিটো ৰখা যতন কৰি সভাপতি আৰু ভাই মাতৃসকল আমি এই গুণোৎসৱ দ্বিতীয়বাৰলৈ অনুষ্ঠিত কৰিছোঁ এই দ্বিতীয়বাৰত আমি বহু কথাই গম পাইছোঁ গুণোৎসৱ যেতিয়া আমি উদযাপন কৰোঁ তেতিয়া আমাৰ মাতৃগোটৰ সদস্যাসকল কিমান বিদ্যালয়খনত জড়িত হৈ আছে এইখিনি আমাক পৰীক্ষা লয় কি কৰে মাতৃসকলে বিদ্যালয়লৈ আহে নে নাহে বিদ্যালয়খন তেওঁলোকে চাফ চিকুণ কৰে নে নকৰে শিক্ষকৰ লগত তেওঁলোক সহযোগিতা আগবঢ়ায় নে নবঢ়ায় ৰান্ধনি ঘৰত তেওঁলোকে সহায় কৰে নে নকৰে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ পৰিষ্কাৰকৈ পঠিয়ায় নে নপঠিয়ায় ছাত্ৰ ছাত্ৰীসকলে কিমান স্কুল ক্ষতি কৰে মাতৃসকলে কি কৰে কি নকৰে গোটেইখিনি আমাৰ এই গুণোৎসৱৰ যোগেদিয়ে তেওঁলোকে এই এলেকাৰ এটা ছবি লৈ যায় আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যালয় ক্ষতিৰ কাৰণ কেইটামান আছে সেই কাৰণকেইটা হ'ল কি তেওঁলোকে খেলা ধূলা কৰে য'তে ত'তে দৌৰি ফুৰে তাৰ ফলত তেওঁলোকে আঘাতপ্ৰাপ্ত হয় আঘাতপ্ৰাপ্ত হোৱাৰ লগে লগে তেওঁলোকৰ দীঘলীয়া বিদ্যালয় ক্ষতি এটা মানে দেখিবলৈ পোৱা যায় সেই দীঘলীয়াকৈ যেতিয়া বিদ্যালয় ক্ষতি কৰি দিয়া ল'ৰাজন বহুত পাছলৈ গুচি যায় সেইকাৰণে আপোনালোকে প্ৰতিগৰাকী মাতৃয়ে নিজৰ সন্তানটি কেনেকৈ আঘাতৰ পৰা বচাব পাৰি মানে খেলৰ কাৰণে উপযোগী নোহোৱা ঠাইত যাতে তেওঁলোকে খেল নেখেলে তাৰ কাৰণে আপোনালোকে চকু দিব লাগিব সেইখিনি তেওঁলোকক শাখা বাধা কৰিব লাগিব বুজাই তুলিব লাগিব তেওঁ জ্বৰ ল'ৰা ছোৱালীবোৰ বাইদেউ মোৰ কালি জ্বৰ হৈছিলে সেইকাৰণে নাহিলোঁ মোৰ পৰহি জ্বৰ হৈছিলে সেইকাৰণে নাহিলোঁ
মোৰ পেট বিষ হৈছিলে সেইকাৰণে নাহিলোঁ, মোৰ পেট চলিছিলে সেইকাৰণে নাহিলোঁ। এই যে জ্বৰ, সঘন জ্বৰ হোৱাটো, সঘন পেট বিষ, সঘন পেট চলাটো এটা মানে চলন পূৰণ খাদ্য খোৱা এই কাৰণবোৰতে সঘন হয়। মানুহৰ জ্বৰ হয়, পেট চলে, মানে বতৰৰ কাৰণত কিছুমান জ্বৰ, পেট চলা বা কিবা কিবি হ'ব পাৰে। কিন্তু সঘনাই যেতিয়া হ'ব আপোনালোকে জানিব আপোনালোকৰ খোৱাৰ খাদ্যত কিবা বিজুতি ঘটিছে, নহয় আপোনালোকৰ ল'ৰা চলন ফুৰণ কৰাত কিবা বিজুতি ঘটিছে, নহয় লেতেৰা পেতেৰা কাৰণত হৈছে। এই কথাখিনি আপোনালোকে মন দিব লাগিব। ল'ৰাটো চাফ চিকুণো হ'ব লাগিব। চাফ চিকুণ বুলি কওঁতে কাপোৰ এটা ধুনীয়াকৈ পিন্ধাটোৱে চাফ চিকুণ নুবুজায়। আপোনালোকে জানে প্ৰত্যেকে দেখিবলৈ চফা পানীটোপা খোৱা উপযোগী নহ'বও পাৰে। ল'ৰাটো দেখিবলৈ ধুনীয়াকৈ থাকিলে পৰিষ্কাৰ পৰিচ্ছন্নতাটো নাথাকিব পাৰে। গতিকে আমি খোৱাৰ সময়ত ল'ৰাটোৱে হাত ধুইছেনে নাই, কেনেকুৱা বস্তু খাইছে, পৰা বস্তু খাইছে নেকি, গেলা বস্তু খাইছে নেকি, এইখিনিও আমি চকু কাণ দিব লাগিব। খোৱাৰ ওপৰত খাইছে নেকি এইখিনিও আমি চাব লাগিব। আৰু বৰষুণত তিতিছে নেকি বোলে ল'ৰাটোৱে, বৰষুণত তিতি আহি ভালকৈ গাটো যদি নুধুৱে তেতিয়াও জ্বৰ হ'ব পাৰে। যেতিয়া তেতিয়া বৰষুণত তিতিলেও জ্বৰ হ'ব পাৰে, বা বৰ ৰ'দত থাকি আহি গা ধুই দিলেও জ্বৰ হ'ব পাৰে। এনেকুৱা কথা কিছুমান আপোনালোকে লক্ষ্য কৰিব লাগিব। ৰ'দত থাকি ল'ৰাটোৱে লগে লগে গৰম উঠি থকা সময়ত যদি গাটো ধুই দিয়ে তাপটোৰ ভিতৰত সোমাই যায় আৰু জ্বৰ হ'ব পাৰে। বৰষুণত আপোনালোকে জানে যে বায়ুত বিভিন্ন ধৰণৰ বীজাণু মিহলি হৈ থাকে আৰু সেই বীজাণুবোৰ বৰষুণৰ লগত পানীৰ লগত মিহলি হৈ গাত পৰে। পৰাৰ লগে লগে গা তিতি যদি গা নোধোৱাকৈ থাকে বেমাৰ হ'বই আৰু, নোহোৱা কোনো কাৰণ নাই। বৰষুণত তিতিলে আমি ধুনীয়াকৈ যদি মূৰে কাণে গাটো ধুই দিওঁ জ্বৰ হোৱাৰ পৰা আমি বাচি যাম, ৰাখিব পাৰি। সেই কথাটোহে আমি মাতৃসকলে গুৰুত্ব দিব লাগিব। সুস্থ শৰীৰতহে এটা সুস্থ মন সৃষ্টি হ'ব পাৰে। ল'ৰাটো যদি গা মন ভাল হৈ নাথাকে তেতিয়াহ'লে কি হ'ব, বিদ্যালয়ত উপস্থিত থাকিলেও মনোযোগেৰে তেওঁলোকে পাঠ গ্ৰহণ কৰিব নোৱাৰিব। অভিভাৱক হিচাপে আজিৰ দিনটো কেনে অনুভৱ হৈছে? মই মানে অভিভাৱক হিচাপে যথেষ্টই আজিৰ দিনটো যিখিনি কাৰুকাৰ্য সেই কাৰুকাৰ্যখিনি চাই মই যথেষ্ট উপকৃত হৈছোঁ আৰু যথেষ্ট মই আনন্দ লাভ কৰিছোঁ। ফুলনি বাগিচা, ইয়াত নাৰ্জী ফুল, তাৰপৰা কি ফুল আছে এইবিলাক গম পোৱা নাই বাৰু। বাইদেউজনীক যেতিয়া সুধিম প্ৰধান শিক্ষয়িত্ৰী তেতিয়া ক'ম। এইটো কাৰ্যালয়। ভিডিঅ'টিত বিদ্যালয়খনৰ গুণোৎসৱৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো কেনেকৈ পালে জনাব আৰু তলত কমেণ্ট কৰি আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বগৰী গছ ডাঙৰ হৈছে বাৰু, লাগিলে আমিও ওচৰতে খাবলৈ পাম। এযোৰ ফল মূলৰ বাগিচা।